Hello friends, welcome back to my YouTube channel. মই জুতিকাই আজি আপোনালোকলৈ লৈ আহিছো এটা মানে টপিকছৰ ওপৰত সেই টপিকছটো হৈছে কৰোনা ভাইৰাছ আসলে কৰোনা ভাইৰাছ কি আৰু ইয়াক আমি কেনেকৈ ৰোধ কৰিব পাৰো তাৰ বিষয়ে আজি মই ভিডিঅ'টোত ক'বলৈ গৈ আছো তো ফ্ৰেন্ডছ যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কিয়া প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু প্লিজ বেল আইকনটো টিপিবলৈ কিন্তু নাপাহৰিব তো আহক আজি আমি কৰোনা ভাইৰাছ কি তাৰ বিষয়ে জানো মোৰ বোধেৰে সকলোৱে কৰোনা ভাইৰাছৰ বিষয়টো অলৰেডি গম পাইছে তথাপি মই জনাব বিচাৰিছো কৰোনা ভাইৰাছ কি আসলতে ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পৰা যায় কৰোনা ভাইৰাছৰ লগত ৰিলেটেড এনজেলিক নাম্বাৰ কি সেই এনজেল নাম্বাৰ আমি ব্যৱহাৰ কৰি কেনে ধৰণেৰে আমি কৰোনা ভাইৰাছটো ৰোধ কৰিব পাৰো আৰু জনামতেতো আজিলৈকে ডক্টৰসকলে কোৱা মতে যে কৰোনা ভাইৰাছৰ কোনো প্ৰতিষেধক ওলোৱা নাই তো আহকচোন আমি এনজেল নাম্বাৰ থ্ৰু দি আমি কৰোনা ভাইৰাছটো ৰোধ কৰোঁ ইয়াক নিৰাময় কৰোঁ তো কৰোনা ভাইৰাছ হৈছে কৰোনা ভাইৰাছৰ লক্ষণসমূহ হৈছে ই এটা ভাইৰাছ যাৰ ফলত মানে ই সংক্ৰামক ৰোগ বিয়পায় দেই সংক্ৰামক ৰোগ হয় কৰোনা ভাইৰাছৰ ফলত আমাৰ কি হয় আমাৰ যদি বহুদিন ধৰি চৰ্দি লাগি আছে বা আমাৰ কাহ হৈ আছে ডিঙিত খিচখিচ আৰম্ভ হৈছে জ্বৰ হৈছে তেতিয়াহ'লে সাৱধান হোৱাটো উচিত তো ক'ব নোৱাৰি ন যে ইয়াৰ কাৰণ কৰোনা ভাইৰাছ আমিতো ক'ব নোৱাৰোঁ তাৰ কাৰণে টেষ্ট কৰিব লাগিব তো এইবিলাক যদি হৈ আছে আপোনাৰ সাৱধান হোৱাটো উচিত আৰু আপুনি যদি কাহ মাৰিছে কাহ মাৰোঁতে মুখত মাস্ক ব্যৱহাৰ কৰিব বা হাঁচি আছে হাত দি পেলাই এনেকৈ হাতেৰে ঢাকি কৰিব আৰু নাইবা টিচু পেপাৰ ব্যৱহাৰ কৰিব পাৰে ৰুমাল ব্যৱহাৰ কৰিব পাৰে আৰু তাতোতকৈ ডাঙৰ কথা মানে এই বেমাৰটো ইজনৰ পৰা সিজনলৈ মানে বাগৰিব পাৰে সেইটো কাৰণে যদি ঘৰত কাৰোবাৰ জ্বৰ চৰ্দি কাহ পানী লগা এনেকুৱা ধৰণৰ বেমাৰ হৈছে তেওঁৰ পৰা অলপ আঁতৰত থাকিব একেলগে নুশুব বা সৰু বাচ্ছাৰ পৰাতো আঁতৰত থাকিব কাৰণ বাচ্চাবিলাকক কি হয় আমাৰ খুব সোনকালে মানে এফেক্ট কৰে ন যিকোনো বেমাৰে আৰু চৰ্দি জ্বৰটো এনেও আমাৰ বাগৰা খুচৰা বেমাৰেই হয় তো ফ্ৰেণ্ডছ মই আপোনালোকক ক'ব গৈ আছোঁ যে কৰোনা ভাইৰাছ হ'লে আমি সদায় ৰুমাল ব্যৱহাৰ কৰিব লাগে আমি হাত চাবোনেৰে ধুব লাগে হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে যিটো এলকহল থাকে সেই চেনিটাইজাৰটো আমি ব্যৱহাৰ কৰিব লাগে এইখিনি আমি উপায় অৱলম্বন কৰিব লাগে আৰু খুব চাফাকৈ থাকিব লাগে আমি আৰু দ্বিতীয়তে যে এইটো এনজেল নাম্বাৰটো আমি কেনেকৈ ব্যৱহাৰ কৰিম কৰোনা ভাইৰাছৰ এটা এনজেল নাম্বাৰ মই দিব গৈ আছোঁ আপোনালোকক তো কৰোনা ভাইৰাছৰ এনজেল নাম্বাৰটো সকলোৱে লিখি ল'ব এইটো কাৰ্ড এইটো দেখা পাইছে সকলোৱে ভালকৈ মই কৈ দিম আপোনালোকক মুখেৰে চাই লওক এই নাম্বাৰকেইটা যেনেকৈ লিখা আছে তেনেকৈ লিখিব লাগিব দেই মানে ওপৰত এটা নাম্বাৰ আছে তলত কেইটামান নাম্বাৰ আছে এইটো তেনেকৈ লিখিব তো মই আপোনালোকক কৈ আছোঁ সেইকেইটা কেনেকৈ লিখিব ইমানটো মানে 2 ইঞ্চ এটা কাগজৰ টুকুৰা লৈ ল'ব মই কৈ আছোঁ কেনেকৈ ব্যৱহাৰ কৰিব ইয়াক তো নাম্বাৰকেইটা হৈছে 49864889 সেকেন্ড নাম্বাৰটো হৈছে 5487488978 এই নাম্বাৰকেইটা আপোনালোকে যদি আপোনালোকৰ তেনেকুৱা যেন ফিল হয় মানে কাৰোবাৰ হ'ব পাৰে আমাৰ কৰোনা ভাইৰাছ ধৰক কাৰোবাৰ যদি হয় তেতিয়াহ'লে এই নাম্বাৰকেইটা 2 ইঞ্চি বহল 2 ইঞ্চি দীঘল তেনেকুৱা কাগজ এডোখৰত এই নাম্বাৰকেইটা আগা পিছাকৈ লিখিব ব্লেক পেইন দি লিখিব লিখি পেলাই আপুনি খোৱা খাদ্য বস্তুবোৰ এই কাগজখনৰ ওপৰত 5 মিনিট ৰাখিব 5 মিনিট ৰাখি পেলাই তাৰপিছত এঢুককৈ পানী খাব গোটেই দিনটো পানী খাব বটলত লৈ পেলাই বটল থৈ ল'ব আৰু ভাত যদি খায় বা যিকোনো আহাৰ খোৱাৰ আগত 5 মিনিট এই নাম্বাৰকেইটাৰ আগত লিখিব আপুনি বডিৰ বাওঁ ফালে লিখিব ব্লেক পেইন দি পেলাই আৰু এই নাম্বাৰকেইটা লৈ মানে গাৰুৰ তলত ভৰাই ৰাতি শুব আৰু দ্বিতীয়তে এটা কথা নাম্বাৰকেইটা এদিন লিখিলেই কিন্তু নহ'ব আপুনি ডেইলি লিখিব লাগিব যেতিয়ালৈকে আপোনাৰ ফিল নহয় যে মই ইয়াৰ পৰা কিয়ৰ হৈছোঁ তেতিয়ালৈকে এই নাম্বাৰকেইটা সদায় ব্যৱহাৰ কৰিব নাম্বাৰকেইটাৰ 100% পজিটিভ মানে ভাইব্ৰেশ্যন আছে আৰু এইকেইটা প্ৰ'ভেন নাম্বাৰ অলৰেডি মানে প্ৰুভ কৰা হৈছে এই নাম্বাৰকেইটা গতিকে এইকেইটা ব্যৱহাৰ কৰিব আৰু দ্বিতীয়তে সদায়টো লিখিব লাগিবই নাম্বাৰখিনি সদায় লিখিব আজি লিখিলে 24 ঘণ্টাৰ কাৰণে হৈ যায় আৰু আকৌ কালিলৈ লিখিলে মচিটো যাব আমি গা ধোৱাৰ লগে লগে সেই জেগাখিনি তাৰপিছত আকৌ লিখিব নেক্সট ডে আকৌ লিখিব তেনেকৈ সদায় ব্যৱহাৰ কৰিব তো খোৱা পানীত বেছি অচৰ পৰে আপুনি এইটো ধৰক কাগজৰ টুকুৰাটো এনেকৈ এই কাগজৰ টুকুৰাটো লিখি পেলাই টেবুলত থ'লে ন পানী গিলাচ ৰাখিলে নাম্বাৰকেইটা ঢাক খোৱাকৈ মানে গ্লাছৰ যিটো তলিটো সেই তলিটোৰ তলত যাতে নাম্বাৰকেইটা আহি যায় তেনেকুৱাকৈ লিখিব আৰু সৰুকৈ ধৰিব পৰাকৈ লিখিলেই হ'ল তাৰ ভাইব্ৰেশ্যনটোতো আহিবই
তেনেকৈ লিখিলে লিখি পেলাই পানী গিলাচটো ধৰক থ'লে ন তাৰ ওপৰত আপুনি এডোখৰ ডাঠ কাগজ পানী যিটো আমি ঢাকি থওঁ ঢাকা জোখত ডাঠ কাগজ এটুকুৰাটো সেই তলমুৱাকৈ নাম্বাৰকেইটা লিখি তলমুৱাকৈ এনেকৈ ঢাকি থ'লে তো দুইফালৰ পৰা মানে তাৰ প্ৰভাৱটো পৰিব আৰু দ্বিতীয়তে সেই পানী গিলাচ ধৰক আপুনি আধা খালে নহয় আধা এঢুকেটো খাব গোটেই দিনটো আধা পানী খালে নহয় শেষ হৈছে তাত আকৌ পানী দিব পাৰিব পানী দি পেলাই তেনেকৈ গোটেই দিনটো খাব আৰু দ্বিতীয় কথা আমি যেতিয়া এইখিনি উপায় অৱলম্বন কৰিম এঞ্জেল নাম্বাৰটো যেতিয়া আমি ব্যৱহাৰ কৰিম তেতিয়া কি কৰিব এটা পজিটিভ মানে ভাইব্ৰেশ্যন দিব আপোনালোকে নিজৰ মনত এটা কথা মন কৰিব আমাৰ মাইণ্ডটোৰ সমান ষ্ট্ৰং মানে মেডিচিন নাই কিন্তু আমি যি ভাবোঁ সেয়াই মানে হ'ব পাৰে কিন্তু আমাৰ ছাবকনচিয়াছ মাইণ্ডটো ইমান বেছি ষ্ট্ৰং হয় তো আমি ক'ব নোৱাৰোঁ আমাৰ ব্ৰেইনৰ মাত্ৰ মানে 10% অংশহে কাম কৰে বাকী যদি 100%এ কাম কৰে তো কি হ'ব ভাবি চাওক আমাৰ নিচিনা মানুহেতো আজি দুনিয়াখনত কিমান কাম কৰি আছে ন কিমান ইনভেনশ্যন কৰিছে ৰিচাৰ্চ কৰিছে বিজ্ঞানীসকলতো আমাৰ নিচিনা সাধাৰণ মানুহে হয় কিন্তু এইবিলাক যদি তেওঁলোকে কৰি আছে গতিকে একো মানে ইম্পচিবল কাম নহয় চব পচিবল হয় চ' মানে পজিটিভ এটা ভাইব্ৰেশ্যন দিব পজিটিভ থিংকিং এটা দিব থটছ এটা দিব যে এই নাম্বাৰকেইটা ব্যৱহাৰ কৰিছোঁ তো মোৰ যি সমস্যা আছে সেই সকলোবোৰ সমস্যা নাইকিয়া হৈ গৈছে কৰোণা ভাইৰাছৰ সেই সমস্যাটো মোৰ নাইকিয়া হৈ গ'ল মোৰ ভাল হৈ গ'ল এনেকৈ কৰি পেলাই আপোনালোকে এটা পজিটিভ ভাইব্ৰেশ্যন দিব আৰু ভাল হ'ব আপোনালোকে ব্যৱহাৰ কৰি চাওক আৰু প্লিজ মোক কমেণ্টত জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই পেলাই আৰু ব্যৱহাৰ কৰিব নাম্বাৰকেইটা থেংক ইউ